কি সুস্মিতা আকাশ কিবা কবা নেকি? আকাশ কি হৈছিল ৰাতি সুস্মিতাৰ লগত কিবা লাগিছিল নেকি? 1:30মান বজাত গম পাইছোঁ মোৰ ছোৱালীটো ছুচাইড হৈছে বুলি। আচলতে এই ছুচাইডটো মানে মেণ্টেলি টৰ্চাৰ কৰি পেলাই ছুচাইড কৰিব দিয়া তেনেকুৱা লাগিছে আৰু মানে নিজে ছুচাইড কৰিছে না তেওঁ মাৰ্ডাৰ কৰিছে এইটো মই ডিটেইলছকৈ ক'ব নোৱাৰোঁ, কিন্তু মেণ্টেলি টৰ্চাৰ কৰি পেলাই তাক ছুচাইড কৰিব মানে বাধ্য কৰাইছে আৰু সেইটো। প্ৰেমৰ সম্পৰ্কত তেনেকুৱা মইতো গম নাপাওঁ, জাষ্ট মই কেইদিনমান আগতে তেনেকুৱা ল'ৰাৰ লগত ভাল পাই বুলি মই গম পাইছিলোঁ, কিন্তু তাৰ লগত কিমান দিনৰ পৰা সম্পৰ্ক আছে তেনেকুৱাতো মই গম নাপাওঁ। ছোৱালীজনী এটা শ্ব'ৰুমত কাম কৰিছিলে। এনে গুৱাহাটী তাই থকাটো অনুমান 4 বছৰমান হৈছে। 4 বছৰমান হৈছে গুৱাহাটীতে থাকে আৰু তাৰপিছত মানে ঘৰত কেতিয়াবা মাজে মাজে মাতিলে যায়। হয়। ল'ৰাটোৰ নামটো কি বুলি ক'লে আপুনি? ল'ৰাটোৰ নামটো আকাশ প্ৰসাদ হয়, বিহাৰী মানুহ। নাই তেনেকুৱা মোক আজিলৈকে তেনেকুৱা ভাল পায় বুলি মোক আজিলৈকে জনোৱা নাই। কিবা কাজিয়া পেচাল কিবা তেনেকৈ গম পায় নেকি তেওঁলোকে কৰিছিলে বুলি আগতে? এনে ঘৰৰ মানুহবিলাক কোৱা মতে বহুত দিনৰ পৰা মানে তাৰ লগত কাজিয়া হৈ আছিলে। মানসিক অশান্তি দিয়ে নেকি? হয়, মানসিক অশান্তি কৰি পেলাই মানে মেণ্টেলটো হেৰেছমেণ্ট কৰি থাকে। পৰহি দিনটোতো কিবা কাজিয়া লাগিছিলে বুলি ওচৰৰ মানুহে কৈছে নি আপোনাক? হয়, এতিয়া মই গম পালোঁ আহিখিনি মানে ৰাতিত খুব কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মানে ৰাতিত ছুচাইড হৈ থাকিল বুলি মানে পিছদিনা গম পালোঁ আৰু। ৰুমত তেনেকুৱা একেলগে নাথাকে। আপুনি এতিয়া যিহেতু হাতীগাঁও থানালৈ আহিছে, ইয়াত কিবা কেছ দিছে আপোনালোকে? হয়, মই FIR দিছোঁ ল'ৰাৰ ওপৰত। FIR এতিয়া চলি আছে। ল'ৰাজনক বৰ্তমান এৰেষ্ট কৰিছে। কি সন্দেহ কৰিছে আপুনি গোটেই ঘটনাটো? মেণ্টেলি টৰ্চাৰ কৰি পেলাই মাৰ্ডাৰ কৰা বুলি মই গম পাইছোঁ আৰু জানিছোঁ। পৰিয়ালবিলাক মানে কথা পাতি থাকে, মোৰ ল'ৰা কথা পাতি থাকে, ছোৱালীবিলাক কথা পাতি থাকে, সৰু ছোৱালী আছে আৰু ঘৰৰ গোটেই মানে পৰিয়ালে প্ৰায় কথা পাতি থাকে ডেইলি। হয়, এজন মোৰ যোৰহাটত ফেমিলি আছে, যোৰহাটৰ মোৰ পেহী আছে, পেহীৰ ল'ৰাক মানে ভিডিঅ' কল কৰিছিলে। হয়। হয়। কেতিয়া গম পালে আপোনালোকে ছোৱালীজনী কোন মানে তেখেত মৃত্যু হৈছে বুলি কেতিয়া গম পালে? কোনে খবৰ দিলে আপোনালোকক? মোক সৰু ছোৱালী 1:30 বজাত ফোন কৰি এইখিনি জনাইছে আৰু। আচলতে সৰু ছোৱালীও গুৱাহাটীতে থাকে, কিন্তু বেলেগ ৰুমত থাকে। অকলে আছিল নে লগত কোনোবা আছিল? সুস্মিতা অকলে থাকে, লগত এজনী ছোৱালী আছে, সেইজনী মানে সেইদিনাখন নাছিলে। মোৰ নাতিনীটো মানে ইয়াত গুৱাহাটীত থাকি পেলাই এই কিবা প্ৰাইভেটত কোম্পানীত কাম কৰিছিল। এতিয়া সেইটো কৰাৰ পিছত আৰু আমিতো আৰু নাজানো, দূৰত থকা মানুহ, এইটো আৰু নিজে চুইচাইড হৈ পেলাই মৰিলে। চুইচাইড কৰা বুলি গম পাইছে? গম পালোঁ। তো তেখেতে যোৱাকালি তাৰ আগৰ নিশাটোত ৰাতি প্ৰায় 9:30 বজাত মোক ভিডিঅ' কল কৰিছে। যেনেকৈ আমাৰ কথা বতৰা হয় আগতে চলি থাকে, তো তেনেকৈ তেখেতে মানে কথা পাতিছে, স্বাভাৱিকভাৱে কথা পাতিছে আৰু তেনেকুৱা একো মানে তেখেতৰ হেৰি নাছিলে, টেনশ্যন একো নাছিলে। তেখেতে যোনটো মানে একদম মানে ফ্ৰেণ্ডলি এটা মানে এটমছফিয়াৰত আছিলে, তাতে মানে তেনেকৈ কথা পাতিছে ভিডিঅ' কলত। মই যোৱাকালি যেতিয়া তেখেতে ভিডিঅ' কল কৰিছে, তেখেতৰ লগত আকাশক দেখিছোঁ, আকাশ প্ৰসাদ নামৰ ল'ৰাজনক দেখিছোঁ। মই আগতে দেখা নাই, তেখেতক কালি পৰহি প্ৰথম দেখিছোঁ, ভিডিঅ' কল কৰিছোঁ। হয়, তেতিয়াই দেখিছোঁ আৰু তেতিয়াই গম পাইছোঁ যেন তেখেতৰ বয়ফ্ৰেণ্ড হয় বুলি। ঠিক আছে, তেখেতে কৈছে নাই আপত্তিজনক একো নাই, মোৰ বয়ফ্ৰেণ্ড আহিছে বুলি কৈছে, দেখুৱাইছে। তাৰপিছত তেখেতে এনেই ফেচটো দেখুৱাইছে। মই তেখেতেতো মানে হেৰি হয় অলপ হিন্দী সম্প্ৰদায়ৰ মানুহৰ বস্তুখিনি তেখেতে বুজি নাই পোৱা বস্তুখিনি, মই তেনেকৈ কোৱা নাই, মই নাপাতো বুলি কৈছোঁ তেখেতৰ লগত।
এতিয়া নেপাতো, মই বোলো ড্ৰাইভ কৰি আছোঁ, এতিয়া নেপাতো, পিছতকৈ পাতিম, সেইটো বুলি কৈ পেলাই মই কাটিছোঁ ফোনটো। আপোনাৰ আগত কান্দিছিলে কিবা? নাই 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 এতিয়া তেওঁলোক একো নাই, একদম ধুনীয়াকৈ এটা এটমছফিয়াৰ আছে, তেখেতসকল একো কন্দা মেলা একো নাই। ল'ৰাটোৰ কিবা আপুনি গম পায় নেকি, কিবা মাক বাপেক দেউতাক ঘৰ? নাই 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 ঘৰ মই এতিয়াই গম পাইছোঁ যেন তেখেতৰ ঘৰটো হৈছে আপোনাৰ পটন বজাৰ, এখন হোটেলৰ তেখেতৰ বাপেক হেৰি হয়, অনাৰ হয়, ঠিক আছে, তেখেতৰ ল'ৰা আমাৰ আকাশ প্ৰসাদ হয়, মানে গম পাওঁ তেখেতৰ বেছিকৈ মই গম নাপাওঁ তেখেতৰ কি কাম কৰোঁ।